ঢলল মই তোর জীবর মরণ নাই এই মতে মৃত পুত্র চিত্রকেতু রজাৰ পূৰ্বৰ জন্মৰ কথা কহিবে লাগিলা আচৰিত হৈ চিত্ৰকেতু ৰজা স্তব্ধ হৈ ৰহিলা শুনা শুনা চিত্ৰকেতুৰ পূৰ্বৰ জনম কিয় পূৰ্ব জন্মত এই ৰজা আছিলা ব্ৰাহ্মণ শুনা শুনা চিত্ৰকেতুৰ পূৰ্বৰ জনম পূৰ্ব জন্মত এই ৰজা আছিলা ব্ৰাহ্মণ ব্ৰাহ্মণ ব্ৰাহ্মণী দুয়ো আন কোন অজাজনী কৰ্ম কৰি জীৱন কথা যাজনী কৰ্ম কৰি যত ধন পায় নিজে খাই দুখীয়াকো দিলান্ত দান ধৰ্ম কৰি বিপ্ৰ হৈছে পুণ্যৱান এই দৈবৰ নিৰ্বন্ধে এদিন ঘটে ঘটা ও যাই বিপ্ৰ যা ও গৃহে চলি যায় এই যাজনিক কৰ্ম কৰি ও আহে বিপ্ৰ গৃহে ফিৰি ও বেলি আহিছে পৰি ও লাগে বিপ্ৰ লৰা লৰি বিলৰ পাৰে বিভাষিত কৰি যায় এ জলং আহোমৰ বাৰী ও বিপ্ৰৰ ভোগৰতে এই বিলৰ পাৰে পাৰে যায় কৰি এই পক্ষীয়ে কয় মৎস্য ধৰি হঠাতে ব্ৰাহ্মণে গৈ